পয়ট্ৰি শুনিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ, মই নৱজিৎ আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। আজিৰ শিৰোনাম হৈছে প্ৰেমিক নামৰ ল'ৰাজন। কোন আছিল সেই প্ৰেয়সীগৰাকীৰ প্ৰেমিক নামৰ ল'ৰাজন? সংগ দিয়াৰ অজুহাত তাই নুবুজিল আৰু এতিয়া মই নহয় তাইৰ প্ৰেম ব্যাখ্যা কৰিবলৈ। তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ দিনাই নিজকে আটাইতকৈ দুখী অনুভৱ কৰিছিলোঁ আৰু সেইদিনাই ৰাগিয়াল মাদকতাৰ বলি হৈছিলোঁ দেৱদাৰু নগৰীৰ এজন অশ্লীল প্ৰেমিক হৈ। অশ্লীল প্ৰেমিক। তাই কৈছিল, প্ৰেম তুমি নহয় মোৰ প্ৰেমিক নামৰ ল'ৰাজন। আৰু কি 9 বছৰ পাৰ হ'ল, এতিয়া মই সুখী প্ৰেমৰ দেশখনত। পাহৰিলো বিষাদ যেন মোৰ অতীতবোৰ, হেৰুৱালো দেৱদাৰু নগৰীৰ মাদকতাবোৰ। তাই চাগে এতিয়া অনেক সুখী প্ৰেমিক নামৰ ল'ৰাজনৰ সতে। ময়ো সুখী এতিয়া প্ৰেমৰ অবিহনে। মোৰ অনুভৱৰ পৃষ্ঠাবোৰত কি আছিল নাজানো। তাই আজি হঠাতেই উভতি আহিল কিয়? সংগ দিয়াৰ অজুহাত তাই নুবুজিল সেই প্ৰেমিক নামৰ ল'ৰাজনৰ। আৰু এতিয়া মই নহয় তাইৰ প্ৰেম ব্যাখ্যা কৰিবলৈ সেই প্ৰেমিক নামৰ ল'ৰাজন এতিয়া মই নহয়। তাই মোক সাৱটি ধৰি চকুলো নিগৰাই কয়, প্ৰেম তুমি নহয় মোৰ প্ৰেমিক নামৰ ল'ৰাজন, তুমি নহয়। আজি শিৰোনাম অন্ত পৰিল। আকৌ এটা নতুন শিৰোনামেৰে পুনৰ লগ পাম। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।